মৰ্নিং সকলোকে পুৱাৰ সম্ভাষণ জনাই মই চুম্পিয়ে আপোনালোকৰ মাজলৈ বহুত দিনৰ মূৰত এটি ভিডিঅ' আগবঢ়াব লৈছো। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু চাই ভাল পালে লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। এয়া মই গিলাছটোত লৈছো মানে গোটেই ৰাতি তিয়াই থৈছিলো 3টা খেজুৰ আৰু মই এতিয়া পানীখিনিও খাম আৰু খেজুৰ 3টাও খাই দিম। মানে কিয় খাইছো থাইৰয়ড আছে মোৰ যেহেতু হেয়ে মই এনেকৈ খাবলৈ ট্ৰাই কৰিছো। যিসকলৰ থাইৰয়ড আছে সকলোৱে খাব পাৰে, এনেকৈ উপকৃত হ'ব। ময়ো এনেকৈ লৈছো, এই গিলাছ মই খাই লওঁ তেনেহ'লে। এইফালে মই ৰাতি তামৰ হয় জাৰটো, তামৰ জাৰত মই ৰাতি পানী এনেকৈ থৈ দিছিলোঁ। গোটেই ৰাতি তামৰ জাৰত পানী থৈ পাছদিনা ৰাতিপুৱা খালী পেটত তামৰ গিলাছত পানী খালে আমাৰ স্বাস্থ্যৰ কাৰণে খুবেই ভাল। সেয়া হয়তো আপোনালোকে সকলোৱে জানে। ঠিক আছে তেনেহ'লে মই খাই লওঁ। আমাৰ দেহা স্কুললৈ যাবলৈ বুলি ৰেডি হৈছে। এইজনী এইকেইটা পঠাই লোৱাৰ পিছত আৰু বাকী ঘৰৰ কামবিলাক কৰি যাওঁ। আৰু এই দুটা মই মানি প্লাণ্ট লৈ লৈছোঁ আজি যিহেতু বুধবাৰ, আৰু বুধবাৰে মানি প্লাণ্ট ৰুলে ভাল বুলি কয়। সেয়ে মই বহুত দিনৰ পৰা ৰুম বুলি ভাবি আছিলোঁ, কিন্তু ৰোৱাহে হোৱা নাছিলে। সেই দুটা মানি প্লাণ্ট মই লৈ লৈছোঁ। আৰু সেউজীয়া হ'ব লাগে টাবটো, আৰু মই মাটি ভৰাই লৈছোঁ। সেউজীয়া টাব আৰু মানি প্লাণ্ট বুধবাৰ দিনা ৰুলে ভাল বুলি কয়। মই ইউটিউবতে পাইছিলোঁ, সেয়ে মই ৰুবলৈ লৈছোঁ আজি। আৰু মানি প্লাণ্টৰ প্ৰতি মোৰ এটা দুৰ্বলতা আছে, সেয়ে মই খুব ভাল পাওঁ। ঘৰতে থকা মানি প্লাণ্টৰ পৰাই মই এই দুটা আগ লৈ লৈছোঁ আৰু এতিয়া ৰুম। মোৰ মানি প্লাণ্টজোপা ৰোৱা হৈ গ'ল। বৰ্তমান মই নৰ্মেল মাটিতে মই মানি প্লাণ্টজোপা ৰুই দিছোঁ, যিহেতু এতিয়া আগকেইটা যথেষ্ট কুমলীয়া হৈ আছে। কুমলীয়া অৱস্থাত বেছিকৈ সাৰ আৰু বেছিকৈ পানী দিলে মৰি যোৱা চান্স থাকে। সেয়েহে মই নৰ্মেল মাটিতে ৰুই দিছোঁ। সেয়া ৰোৱা হৈ গ'ল। সেউজীয়া টাব লৈছোঁ আৰু নৰ্মেল মাটি হৈ গ'ল ৰোৱা। মানি প্লাণ্ট ৰোৱা হৈ গ'ল। আৰু এটা মোৰ ওচৰত স্নেক প্লাণ্টৰ পুলি এটা আছিলে, সেইটো মই এইটো টাব এটা আছিলে, টাবটোতে মই ৰুই দিছোঁ ধুনীয়াকৈ। আৰু স্নেক প্লাণ্ট কিমান ভাল আপোনালোকে জানেই। বেডৰুম, তাৰপিছতে ড্ৰয়িং ৰুম, বাৰাণ্ডা সকলোতে ৰাখিব পাৰি। এয়া কিমান দীঘল হৈ যায় চাওকচোন। আৰু এইটো স্নেক প্লাণ্ট সঁচাকৈ খুব মৰম লাগে, নহয়নে? এয়া মই এতিয়া পানী দি দিওঁ আৰু টাবটো ধুনীয়াকৈ ধুই মই এতিয়া ড্ৰয়িং ৰুমত ৰাখি দিওঁ। মই এতিয়া ফুলৰ গুৰিত দিব লৈছোঁ সাৰ মানে এয়া দেখিছেই নহয়, পেলনীয়া চাহপাত লৈছোঁ। প্লেট এখনত মই গোটাই থৈছিলোঁ, আৰু এইফালে ডিমৰ বাকলি। এই দুটা বস্তু দি মই খুব উপকৃত হৈছোঁ, সেয়ে মই আপোনালোকলৈ বুলিও আগবঢ়ালোঁ। আপোনালোকেও যদি ফুলনি বাৰী পাতিছে ঘৰত তেনেহ'লে দিব। এনেই পেলাই দিয়াতকৈ সাৰ হিচাপে আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। এবাৰ দি চাওক, নিশ্চয় সুফল পাব। তেনেহ'লে মই ফুলৰ গুৰিত দি লওঁ। এয়া মই ফুলৰ গুৰি চাহপাত আৰু ডিমৰ বাকলি দি দিলোঁ। এইফালে এইটো টাবত দিছোঁ, এইফালে দিছোঁ এইটো টাবত, এইফালে চাহপাত দি দিছোঁ বেঙুনীয়া জোপাত। এতিয়া মানে আমাৰ ফুলবোৰ পূৰা শেষ কৰি দিছে, দেখিছেনে? সিৰিলেও নাযায় আৰু ইয়াতে থাকে। খাই বৈ কাম বন কৰি আজৰি হৈ মই এতিয়া উলিয়াই লৈছোঁ কাপোৰ এযোৰ চিলাবলৈ বুলি। বাইদেৱে মোক কাপোৰ এযোৰ চিলাবলৈ দিছিলে। এতিয়া মই পতিখিনি কাটিবলৈ বুলি উলিয়াই লৈছোঁ। আৰু তাৰপিছতে মেখেলাখন চিলাম। আগতে চাদৰখনত পতি লগাই লওঁ। ঠিক আছে, ভিডিঅ'টো চাই যাওক। এয়া মোৰ পতি কাটি হৈ গ'ল, এতিয়া মই চিলাওঁগৈ। এইটো মোৰ মেচিনটো, আৰু ইয়াতে মই এতিয়া চাদৰখন চিলাম, মানে গোটেই কাপোৰযোৰেই চিলাম। আৰু চাদৰৰ পতিখিনি আগতে লগাই লওঁ, আপোনালোকে চাই যাওক ভিডিঅ'টো। এই অকণমানিটো হৈছে ববিন, আৰু এইটো গুলিটো মই এতিয়া ববিন কৰি লওঁ। মই চুইচটো দিয়াই নাই, ৰ'ব চুইচটো দি লওঁ।
চাদৰখনৰ আগ দুটা চিলাই হৈ গ'ল আৰু এতিয়া মই পটি চিলাবলৈ লৈছোঁ পটি দুটা এনেকৈ জইন কৰি লৈছোঁ এইটো দুটা পটি ওপৰটা তলৰটা এতিয়া জইন কৰি লওঁ তাৰ পাছতে চাদৰখনত লগাই দিওঁ এতিয়া মই চাদৰখনত পটি লগাবলৈ আৰম্ভ কৰিব লৈছোঁ মই পটিটো এটো বেছি হৈ থকা অংশটো এনেকৈ সুমুৱাই দিছোঁ আৰু কাখৰ যেটো বেছি হৈ কাপোৰ আছে এটো মই এনেকৈ ধুনীয়াকৈ সমান কৰি সুমুৱাই লৈছোঁ আৰু এতিয়া চিলাই যাম তেনেই সহজ চিলাবলৈ প্ৰথম অৱস্থাত ভয় নিচিনা লাগে বাৰু কাপোৰটো বেয়া হৈ যাব নেকি বুলি কিন্তু একবাৰ চিলাই দিলে আৰু ভয় নালাগে বেকাবেকি হ'ব পাৰে নতুন সকলৰ কাৰণে কিন্তু চিলালে অভ্যাস হৈ যাব তেনেহলে মই কাপোৰজোৰ পটি লগাই লওঁ তাৰ পাছত লগ পাই আছো আপোনালোকক কাপোৰজোৰ পটি লগাই সম্পূৰ্ণকৈ হৈ গ'ল দুইটা সাইডে এয়াই আছিলে আজি মোৰ ভিডিওটো কাপোৰজোৰ কালাৰটো কেনেকুৱা লাগিছে বাৰু জনাবচোন মোৰ কিন্তু খুবেই ভাল লাগিছে ইমান ধুনীয়া নহয়নে কালাৰটো আজিলৈ ভিডিওটো ইমানেই আছিলে আপোনালোকে চাই ভাল পালে লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব তেতিয়াহে মোৰ আহিবলগীয়া নতুন ভিডিওসমূহ আপোনালোকে অতি সোনকালে চাব পাৰিব তেনেহলে আজিলৈ বাই বাই